কথা সুধো দেই, আপোনালোকে যে জন্ম দিলে যে বা আমাৰ মাহঁতে আমাক জন্ম দিলে, ধৰক কৈছোঁ আপোনালোকেতো বৃদ্ধ বয়সত আপোনালোকৰ হাত আমি আগবঢ়াবলৈ এটা জন্ম দিছে হয় নাই, আৰু আপোনালোকে সেইটো আশাতে জীয়াই আছে বা মোৰ ল'ৰাটোৱে টকা পইচা এসোপা আনি মোক দিবহি বা ক'ৰবাত বাহিৰ দেশত ফুৰাব নিব, সেইবুলিতো আপুনি জন্ম দিয়া নাই নহয় নাই বা দেউতা হ'লেও, কাৰণ আপোনালোকে বৃদ্ধ বয়সত আপোনালোকৰ এটা আশ্ৰয় লাগে ন, যিমানেই যি হ'লেও এখন হাত লাগে হয় নাই, কাৰণ পতি পত্নী এটাৰ বেলেগ হাত আৰু নিজৰ ল'ৰাৰ বোৱাৰীৰ এটা বেলেগ হাত হয় নাই, সেইটো আপোনালোকে এইটো ছোৱালী এতিয়া বেলেগৰ ঘৰত বিয়া দিয়াৰ পিছত আৰু আপোনাৰ সেইটো নিজৰ নহয় আৰু সেইটো সেইকাৰণে দান দিয়া মানে আপোনাৰ কেতিয়াও নিজৰ নহয়, লঘোণ নাথাকে, সেইটো কাৰণে যে সেইটো আপুনি নেভাবিব আমাৰ কষ্ট হৈছে বুলি, কেতিয়াও নেভাবিব। আজি মই ঘৰত যদি ল'ৰা হোৱা হ'লে দেই মা, মই মোৰ মাৰ ঘৰত ল'ৰা হোৱা হ'লেতো মই দেউতাৰ কাৰণে মই কৰিব লগা হ'লে নহয় হয় নাই, আজি ভাল মই ছোৱালী হৈ এখন ঘৰলৈ বোৱাৰী হ'লোঁ কাৰণেহে আপুনি ভাবিছে বোৱাৰীজনী বৰ দুখ হৈছে কষ্ট হৈছে, সেইটো সেইটোৱে কথা কৈছোঁ। এতিয়া ময়ো এতিয়া মোৰ ল'ৰা এটা জন্ম দিছোঁ, পিছত ময়ো ক'ম নহয় বোৱাৰীজনী ইমান কষ্ট হৈছে, সেইটোৱে কথা। এতিয়া তুমি কৰ্ম কৰিছা যে তোমাৰ পিছত তোমাৰ বোৱাৰীয়ে তোমাক চাবই, সেইটো বদলাব দিব, আৰু সেইটো যে একচুৱেলি ভগৱানে প্ৰমাণো চায়। আৰু মই ভাবোঁ দে মা, নিজৰ মা দেউতাক শুশ্ৰূষা কৰিবলৈ প্ৰত্যেক ল'ৰা ছোৱালী নাপায় আকৌ। সেইদিনাখন দেখিলোঁ আমি হস্পিটেলত ইমান ধনী ধনী মানুহবোৰ চৰকাৰীত গৈছে, এনাত প্ৰাইভেটতো দেখিছিলোঁ, ৰখীয়া দি থৈ গৈছে ল'ৰা, পুতেক খেতি নাথাকে মাক দেউতাকৰ লগত হাজিৰা দি ৰখীয়া দি থৈ মাকজনী যে হেৰিয়মান হ'ব, ইন্দ্ৰাণী বৰমাহঁত হ'ব, দেউতাকজনৰ যথেষ্ট বয়স মানে, ইমান দুখ লাগিছে আৰু সেই মানুহজন আগতে এনেকুৱা ভৰিখন ভাঙা হৈছিলে, পূৰা মানে লো ভৰাই থোৱা, ল'ৰা এটা দি থৈ গৈছে তাত, পুতেকো বেলেগ ডাঙৰ চাকৰি কৰে, বোৱাৰীকো নাৰ্ছ গভমেণ্টৰ কৰে, আদিতো আমি থাকোঁতে দেখিছোঁ, ইমান বেয়া লাগিছে। সিহঁতৰ ভাগ্যৰে শুশ্ৰূষা কৰিবলৈ নাই চাকৰিয়াল মানুহ, চাওকচোন কিমান দুখ, সেইটো আচলতে দুখ নহয়, আচলতে এইটো আমাৰ আমি এতিয়া সৌভাগ্য যে মই বোৱাৰী হৈ এইখিনি কৰিব পাৰিছোঁ, মই সেইটো কাৰণে যে বহুত দুখ নকৰোঁ নহয়, কাৰণ ভগৱানে পৃথিৱীৰ সৃষ্টি কৰিছে, তেখেতেই পৃথিৱীক বুজি নাপালে, তেখেতক কিমান দুখ দি থৈ গ'ল, সেইকাৰণে ভগৱানে কয় যে তহঁতি মোক ভাবিছিলি মই পৃথিৱীখন সৃষ্টি কৰিছোঁ মোৰ দুখ নাই বুলি, যে তহঁতি আচলতে পৃথিৱীৰ দুখটো কিমান, পৃথিৱীত কিমান দুখ থাকে তহঁতি এবাৰ বুজি চা বুলি, সেইকাৰণে মানুহৰ জীৱনত যে ভগৱানে দি চায়, সেইটো কাৰণে মই ভয় নকৰোঁ, ভগৱানৰো কিমান দুখ, দ্বাপৰ যুগত অৱতাৰ লৈ মনুষ্য নৰ নাৰায়ণ হৈ অৱতাৰ লৈ কিমান, সেইটো আমাকে দেখুৱাইছে। মা আৰু মই চাহ খাই এইবোৰে কথা পাতি আছোঁ, ঘৰৰ কথা নমা হয় নাই মা, জীৱনটো মানুহে মই কেতিয়াবা ভাবোঁ দেই মনে, মই এইটো জন্মৰ আগত কি জন্ম আছিলোঁ সেইটোও মোক জানোৱেই, তাৰ আগত কি জন্ম আছিলোঁ তিনিটা জন্মৰ কথাটো মই জানো, মই ইয়াৰ পিছৰ জন্মৰ এটা আগৰ জন্ম, তাৰমানে 1 নম্বৰ জন্মত আছে মই বহুত দুখীয়া মানুহত বিয়া সোমাইছিলোঁ, আচৰিত দুখীয়া মানে ঘৰ দুৱাৰ মুঠতে একদম তেনেকুৱা, মুঠতে মানে বেৰবোৰ একদম পচা, এটা ৰুম, বাৰাণ্ডা এফালে, কিন্তু মোৰ অকল ছোৱালী এজনী আছিলে, এজনীয়ে ছোৱালী আছিলে, 10 বছৰমান বয়সৰ ছোৱালী এজনী থাকোঁতে আমাৰ মানে মানুহজনে হাজিৰা কৰিছিলে, হাজিৰা কৰিব গৈছিলে, হাজিৰা কৰিব যাওঁতে দুৰ্ঘটনাত গমেই নাপালোঁ কেনেকৈ মৰিলে, ছোৱালীজনীক লৈয়ে মই থাকি গ'লোঁ, তাৰপিছত আৰু আমাৰ ঘৰ এফালে এটা মানে এনেই
বাৰী ঘৰ নিচিনা এটা পৰি থকা ঘৰ এটা আছে। সেই ঘৰটোত বেঞ্চ এখন নাছিলে, এনেকুৱা বেঞ্চ মানে ওখ স্কুলৰ বেঞ্চ নিচিনা। সেই বেঞ্চত তোমাৰ দেউতাই বহি মানে ডেকা আৰু বহি পিনে মোৰ ফালে চাই চাই মিচিকি মিচিকি হাঁহি মানে সদায় চাই থাকে, কিন্তু মাত বোল আমাৰ নহয়। এদিন কি হ'ল, দেউতাই অলপ দেৰি এনেকৈ চাই মনতে ভাবে, তাৰমানে কি ভাবে আৰু এইটো পিছৰ কথা। তাৰপিছত আৰু এদিন কি হ'ল, মই ছোৱালীজনীক লৈ ৰুমত আছোঁ, এফালে মানুহবোৰে হাল্লা কৰিছে, হাই হনুমান ওলাইছে, হনুমান হনুমান ঐ হনুমান, খেদ 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 খেদ, মাৰ 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 হৈছে। তাৰপিছত আৰু পটকৈ আমাৰ ঘৰটোত মই কিনো হনুমান ওলাইছে বুলি ছোৱালীজনীক লৈ ওলাই আহি চাইছোঁ, পটকৈ মানুহ ৰূপ ল'লে, সেইটো ঘৰটোত সোমালে, এইটো ঘৰটোত সোমালে বুলিছে, খেদি আহিছে। তাৰপৰা পটকৈ মানুহ হৈ গ'লগৈ, তাৰপৰা মানে এইটো মানুহ হৈ গ'ল বুলিছে। তাৰপৰা আহি পিনে মানে মোক তাৰমানে এনেকৈ হাপুত মাৰি ধৰি